পাহাৰৰ মাজত। ওয়েলকাম টু মাই চেনেল। আৰু এতিয়া আমি পাহাৰলৈ আহি আছোঁ, পাহাৰলৈ নহয় মানে চেপানলালৈ আহি আছোঁ, আৰু আচলতে পাহাৰৰ মাজলৈ আহি আছোঁ। আৰু ইয়াত গোটেই মানে এয়া পূৰা ওখ ওখ গছ আৰু পূৰা পাহাৰ আছে, আৰু আপোনালোক দেখাই থাকিম, চাই থাকিব। আৰু মোৰ নেতা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি হৈছে 3 নম্বৰ পাৰ্ট 3 ভ্লগটো লৈ আহিছোঁ নগাঁৱৰ পৰা। আৰু সকলোৱে শুনিছে চম্পাৱতী আৰু চেপানলা। আচলতে ওচৰতে, বেছি দূৰ নহয়। এয়া দেখিছে কিমান ধুনীয়া পৰিৱেশটো। এয়া আমাক বহুতো টোপনি গ'ল দেই। আৰু সেইফালে এয়া চবৰে নিজে ভাল লাগে। আৰু এফালে ওলাই আহিলোঁ অকণমান। আৰু আমি বহুত দিনৰ আগতে আহিছিলোঁ। ইয়াত একো নাই, ইয়াত বেলেগ বস্তুৱে হেৰি একোৱে নাই। মই ফটো মানে ভিডিঅ' কৰি আছোঁ। চুলি ঠিক কৰিব নালাগে আৰু দিয়ক। উঠিব পাৰিম নে? পাৰি গ'ল উঠিব দেই। ভাল লাগিছে আকৌ ন উঠিবলৈ ওপৰলৈ। ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আৰু এতিয়া যাওঁ, বহুত দেখালোঁ আপোনালোকক। আৰু আজি ব্লগটো ইমানতে সমাপ্ত মাৰিছোঁ। উঠা উঠা উঠা।